গছৰ ডালত নাচে পৰি নাচে নাচে পকা ফল খাবলৈ নাচো নাচে নাচে পৰি নাচে নাচে পকা ফল খাবলৈ নাচো নাচে ইডালৰ পৰা পক্ষী ইডালৰ পৰে ফল খাই পক্ষীয়ে মহাৰতে হঠাতে হিমখেনক দেখিবাক পাই হিমখেনক চাই পক্ষী মৰমেৰে তোমার দুঃখ দেখিলে বেয়া লাগে তোমার চারি ভাতৃ দ্রৌপদী সহিতে তোমার চারি ভাতৃ দ্রৌপদী সহিতে নাগে মাৰি থৈ এই কথা তোমাক আজি কহিলো পূজা ভীমৰ মহাচিন্তা ভিতৰলৈ যাওঁ বুলি ভয়ে ভয়ে বিকুদৰে ভিতৰলৈ গৈলা ভাতৃ খাব দিলে ভাতৃক্ষা বসি ভাই ও ভূমি কান্দে বিকুদরে ও ভাতৃক খাব ধরি
ইমান ডাঙৰ নেউল মই আগে দেখা নাই কি বুলি মাতো মই ভাবি পোৱা নাই কি বুলি মাতো মই ভাবি পোৱা নাই ইয়াক যদি মই নেউল বুলি মাতো নেউল বুলি মাতিলে জানো বেয়া পায় নেউল বুলি মাতিলে মনত পৰিছে এদিনাখন দাদা যুধিষ্ঠিৰে মোক কৈছে নেউলৰ আন এটা নাম হেনো নকুল হয় গতিকে ইয়াক মই নকুল বুলি মতাই ভাল হ'ব শুনাহে নকুল ভাই মই হল পাণ্ডৱৰ নাম আৰু মই পাতালত যাম চাৰি ভাতৃ মৰি আছে নাগমণি আনি দিয়া কথা শুনি নেউলে মূৰ দাঙি চাহ কথা শুনি নেউলে মূৰ দাঙি চাহ নেউলে বুলন্ত মোৰ তই দেখা নাই এই বুঢ়া হৈছো পাতালত মই যাওঁ কেনে কেইদিনমান পিছতে ভীমেই মনে মনে ভাবে নেউলে তাৰ মানে পাতালত যায় গতিকে
গতিকে ইয়াক আজি মই এৰাব গতিকে ইয়াক আজি মই এৰাব হেৰৈ আচৰিত কথা
খেলৰ টানত নেউল দীঘল হৈ গ'লে তথাপিতো নেউলৰ পৰীক্ষা কৰিলো বাবা তোমাৰ তুমি যদি বেয়া নোপোৱা তেনেহ'লে তোমাৰ পিঠিত উঠি যাওঁ মই নেউলে মনে মনে ভাবে মানৱ জাতিয়ে বহিব পাৰিলেই শুব বিচাৰে উপায়টো নাই বাক্যত বন্দী হৈছে যেতিয়া মই যাবই লাগিব এৰি বুলি নেউলে আঁঠু কাঢ়ি দিলা হ'ল বুলি নেউলে আঁঠু কাঢ়ি দিলা হ'ল এই বাবু জাপ মাৰি ভীম খেলে দুই ভৰি তল পেটত চুট লগাই দিলা কৃষ্ণ কৃষ্ণ বুলি ভাবে মই দেখোন চাউল কমে দি আছো মিঠাতে দিয়ে ভাবে মই দেখোন এবাৰ ঘূৰাব সময় পোৱা নাই নেউলে পাতাল পালো দিয়ে যদি চকু মেলি হৰি পঢ়ো কৃষ্ণ 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 বুলি ভীমে চকু মুলি দিলা নাক কন্যা বনক
হিমেই বলে নকুল বোপা কিনো কথা হেৰৈ বোপা মোক এৰি থৈ তুমি কি কলা দাদা অ কথা আছিল পাতালত তোমাক নিব লাগে কিন্তু দাদা ঘূৰি যোৱাৰ বন্দোবস্ত আগে জানিছিলো মই অ এইবিলাক মানৱ জাতিয়ে পঢ়িব পাৰিলে মোৰ আন এটা নাম জগৰ ৰাখে দাদা যুধিষ্ঠিৰ বহনে ওলাৰা মুণ্ড গোটা হালধীয়া বৰণৰ ঔষধ টেপ আছে আমাৰ মাথাৰ ভিতৰে গোটেইকেইটা খাই লোৱা তুমি সৰ্বৰ বিঘ্না অ কথা শুনি ভীমসেন ৰৈ নাথাকিলা ঔষধ আনি ভীমসেনে আই বিধিৰ লিখন নাযায় খণ্ডন কাপোৰ থকা অংশত ভীমৰ ঔষধ নালাগে চলি যায় ভীমসেনা
কুশক নাগে মায়া বিদ্যা সকলোবোৰ জানে আৰু সেই কুশক নাগে চুলিৰ মায়া ধৰি যায় চুলি হয় হিমখেনৰ ভৰিত নেলায় কাপোৰৰ তলত পিঠ লাগি হিমখেন পাগৰি পৰিল
করিলে ভুল ক্ষমা বিচাৰিছো নাজানি করিলে ভুল ক্ষমা বিচাৰিছো নাকমণি আনি মই দিম মণি কন্যা আনি পাছে হিমৰ হাতে বিলা হল তাক দেখি ভীম খেলা তাক দেখি ভীম খেলা
रे